দুহতীয়া কোলাত দুগ্ধপান কৰি সবল হোৱা মোৰ মইনা আজি ডাঙৰ হ'ল। মইনাও বুলি মাতিলে সি আকৌ জাঙুৰ খাই কাৰণ সি বোলে এতিয়া ডাঙৰ হ'ল। মোৰ সৰু কোলাত এতিয়া হাতখন থবলৈও মইনাৰ সময়ে নোহোৱা হ'ল নহয়। উপায়ো পাৰিলে এবাৰ দেখাকে কপা হাত দুখনেৰে তোক স্পৰ্শ কৰিবলৈ মই সদায় পদূলিলৈ বাট চাই ৰৈ থাকো। মোৰ খুন্দি আহিব আহিব আহিব। সোণৰ পালেং বিচাৰি ফুৰা ল'ৰাটোৱে এদিন এই মাকৰ কোলাতেই জিৰাব খুজিব। সময়বোৰ যদি ঘূৰাই ল'ব পৰা হয় তোক মই মোৰ কোলা শুৱনি মইনা হিচাপেই বিচাৰিলো হয়। সপোনৰ পাছত মই ঘূৰিছিলোঁ। মোৰ পোনা ডাঙৰ হ'ব, মাক দেউতাকৰ দুখ মৰম বুজিব। বৰ বিষায় বুকুখন। হয়তো সপোনটো দেখিবই নালাগিছিল মই। আলপৈচান নালাগে কৰিব মোক বোপাই। হ'লেও চাই থাকিব পাৰিবি জানো? যাৰ পেটৰ সন্তান আছিলি তেওঁ আজি ভোকত থাকিও একো খাব পৰা নাই। চকুত টোপনি থাকিও আজি শান্তিৰে শুব পৰা নাই। 9 মাহৰ কাকৰ দিশবোৰ এইবোৰতকৈ বৰ অসহ্যকৰ আছিল। কোটা তেতিয়াচোন একো হা হুমুনিয়াহে নাছিল, কাৰণ পেটত মোৰ মইনা আছিল যে। পাৰিলে আহিবি দেই বোপাই। বৃদ্ধাশ্ৰমৰ বাকৰিৰ গেটৰ সন্মুখত বাট চাই থকাজনীয়ে হ'ব তোৰ মাৰে। ধন সোণ টোপোলা মিঠাই একো কেৰাণী। পাৰিলে আনিবি এপলক সময় আৰু এডাল ৰছী। বান্ধি ৰাখিবি এই সময়বোৰ। যি কিছুদিনৰ পাছত আৰু কাবৌ কৰিলেও নাপাবিও বোপাই। আহিবি দেই এদিন। মাকৰ মৰম যে শেষ পৰ্যায়লৈকে থাকে সেইটো এবাৰ বুজিবি। হাত দুখন সঘনে কঁপিব ধৰিছে। পাৰিলে এদিন আহিবিচোন বোপাই। হেঁপাহ কি, মৰম কি, আশা কি এবাৰতো বুজি চাবি। পাৰিলে অলপ সোনকালে আহিবি দেই বোপাই। ধন্যবাদ। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি অজানিতে হোৱা ভুল বুদ্ধিৰ বাবে ক্ষমা বিচাৰি মোৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।